সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগিব নহ'লে আপুনি কেতিয়াও মনৰ বাঞ্ছিত ফল ভগৱন্তৰ পৰা লাভ কৰিব নোৱাৰিব ভগৱন্তই কৈছে ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু তুমি নিয়মখিনি শিকিবা মই গুৰু ৰূপে আহি ভাগৱতৰ সকলো নিয়ম নিবন্ধ কৰি ৰাখিছোঁ ভাগৱত নুশুনা কোনো বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত লোকে মনৰ বাঞ্ছা মতে ফল ভগৱানৰ পৰা আদায় কৰিব নোৱাৰে কাৰণ তেওঁলোকে নিয়ম নাজানে নিয়ম নজনাৰ কাৰণে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি বহুত বহুত উচ্চপদস্থ বিষয়ত মানে চাকৰি কৰা ল'ৰাই মানুহে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আমাৰ ভাগৱতত কৈছে বেদত কৈছে অসহংগ্ৰহ তুমি আৱশ্যকতকৈ বেছি নিবিচাৰিবা আৱশ্যকতকৈ বেছি বিচাৰিলে তোমাৰ শৰীৰত থকা বলিয়া শিয়াল কুকুৰৰ তেজ আউট হৈ যাব আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ সকলোৰে শৰীৰত বলিয়া শিয়াল কুকুৰৰ তেজ আছে বুলি কৈছে দি ব্লাড অফ ওয়াইল্ড এনিমেল অলৱেজ ইন মেন when we get what we need it remains in our control when we get more than we want it is out of control আমি যেতিয়ালৈকে বিচৰাটো পাই থাকিম তেতিয়া ই কণ্ট্ৰলত থাকিব আৰু যেতিয়া বিচৰাতকৈ অধিক পাই যাম তেতিয়া ই বিয়ণ্ড কণ্ট্ৰল হৈ যাব এতিয়া আমাৰ সমাজত অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ হত্যা লুণ্ঠন ধৰ্ষণ কোনবিলাক মানুহে কৰিছে সাধাৰণে কৰা নাই যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে আৱশ্যকতকৈ বেছি বিচৰা মানুহবিলাক লোভৰ বলি হৈ গৈছে কামনাৰ বলি হৈ গৈছে গতিকে আমি যাতে কামনাৰ বলি হ'ব নালাগে তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব ভাগৱতে কৈছে ধ্যায়তু বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আমাৰ মনটো যদি বিনাশী সম্পদৰ লোভত পৰি যায় তেতিয়াহ'লে গুৰুজনে ভাগৱতত লিখিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলোভিয়াৰ আপোনাৰ মনটো যদি লোভৰ বলি হৈ যায় আপোনাক একো বস্তুৰে জোৰা নমৰা হ'ব তেতিয়া আপোনাৰ মনটো সদায় অসন্তুষ্ট অৱস্থাত থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষীয়া তলুইকৰ সম্পত্তিও তাক সন্তুষ্ট কৰিব নোৱাৰে এতিয়া উপায় কি হ'ব ভাগৱতে উপায় দিছে যেহি পাৱে তাতে মহা তুষ্ট হুৱে মন তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ যেতিয়া আপুনি ভগৱানে দিয়াটোতে আত্মসন্তুষ্টি থাকিব আৰু থাকি আপুনি সুখে দুখে মুখে যোনো চাৰে ৰাম নাম যেতিয়া ঈশ্বৰৰ নাম ল'ব তেতিয়া তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বৃদ্ধি হৈ যাব আমি আয়ুষ বঢ়াবও পাৰোঁ কমাবও পাৰোঁ গতিকে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগিব কেনেকৈ ভাগৱত শ্ৰৱণৰ দ্বাৰা ভাগৱত শ্ৰৱণে আমি কেনেকৈ মনক সন্তুষ্ট ৰাখিব লাগে কেনেকৈ অহংকাৰৰ পৰা নিজক মুক্ত কৰি ৰাখিব লাগে এই কথা আমাক ভাগৱতে কৈ আছে আমাৰ 5টা অহংকাৰে আজিৰ দৰে অনুষ্ঠানলৈ আমাক আহিব নিদিয়ে ঈশ্বৰৰ কথা শুনিব নিদিয়ে বেদৰ মতে এই 5টা অহংকাৰে যাতে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰো হৃদয়ত যাতে অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই 5টা ভকতিৰ কণ্টক বুলি কৈছে জাতি আমি যদি নিজকে উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ যদি কোনোবাই গৰ্ব কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভকতি কৰিব নোৱাৰে বিদ্যা মই অঞ্চলটোৰ ভিতৰত সমাজখনৰ ভিতৰত পৰিৱেশৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ দ্বিতীয় নাই এই বুলি পুথিগত ডিগ্ৰীত যি প্ৰাধান্য দিব সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব জাতি বিদ্যা মহতঞ্চ মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই এই বুলি ধন ঐশ্বৰ্যক লৈ যি অহংকাৰ কৰিব সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব ৰূপ আমাৰ চেহেৰা ভাল হ'লেও ৰূপ যৌৱন ভাল হ'লেও কিছুমান মানুহৰ অহংকাৰ হয় দেখিবলৈ বগা চগা ধুনীয়া হ'লে ক'লা মানুহ হ'লে নাচায়েই নামাতেই তেনেকুৱা স্বভাৱ আছে যদি এৰিব কাৰণ আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে
সুন্দৰটো আমাৰ পূৰ্বজন্মৰ সাধনাৰ বলতহে আমি পাইছোঁ। আপুনি পূৰ্বজন্মতে সাধনা কৰিছিল, মই নাৰায়ণপুৰত যাতে এজনী ধুনীয়া বগা চগা ছোৱালী, এটা ধুনীয়া ডেকা ল'ৰা, এজনী ধুনীয়া বোৱাৰী, এজন ধুনীয়া মতা মানুহ, এজনী মাইকী মানুহ হৈ যাতে মোক জন্ম দিয়া। বছ আপোনাৰ সাধনাৰ অনুকূলে যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি, আপোনাৰ ভাৱনাৰ অনুকূলে আপোনাক সেই ৰূপ যৌৱন দি পঠিয়ালে। আপুনি যদি সেইটোকে পাই যদি ভাগৱত নুশুনি তাৰ ওপৰতে গৌৰৱবোধ কৰে, তেতিয়াহ'লে আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ বেছি সময় ভগৱানৰ নালাগে। আপুনি মইনো কোন? ভগৱন্তৰ পৰম বৈষ্ণৱ। এদিন নাৰদে বৈকুণ্ঠত গৈ ঈশ্বৰৰ লগত সংলাপ কৰোঁতে প্ৰসংগতে কৈ দিলে, কি বুলি? প্ৰভু, মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয় নাই। কৃষ্ণই মিচিকিয়া হাঁহি মাৰি ক'লে, হেৰা নাৰদ, মোৰ আগতে এইটো কথা যি ক'লা আনৰ আগত নক'বা। নাৰদে মনে মনে শুনি থাকিলে, কিন্তু আকৌ আলোচনা কৰি যেতিয়া নামি আহিলে তেওঁ পুনৰ সেই ভাৱটো জাগ্ৰত হৈ গ'ল। মই দেখিবলৈ ধুনীয়া, এইটো কথা ক'লেও দুখ হয় নেকি? তেওঁ ভবাৰ লগে লগে ভগৱন্ত সকলোৰে হৃদয়তে আছে। তেওঁ ভাৱনাটো বুজি পায়, এওঁ এইটো সংস্কাৰ নহ'ল, এওঁক যদি মই সংস্কাৰ কৰি নিদিওঁ এই অহংকাৰেই এদিন তেওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব। গতিকে ভগৱন্তৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল কি? ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, বাই হুক অৰ বাই ক্ৰুক। যেনেকৈ ব্যাসক তেওঁ নাৰদৰ দ্বাৰা সংস্কাৰ কৰি দিছে, পৰীক্ষিতক যেনেকৈ শুকৰ দ্বাৰা সংস্কাৰমুখী কৰিছে, আপুনি ভকত হ'বলৈ যত্ন কৰক। ভকত হ'বলৈ বেছি কথা নালাগে, কেইটামান গুণৰ মাত্ৰ প্ৰয়োজন। 3টা আখৰৰ গুণ, ভকত। এই 3টা আখৰৰ গুণৰ বৈশিষ্ট্য হ'লেই ভকত হৈ যাব। অৰ্জুনে কিন্তু আৰু জানিব বিচাৰিছে, কি বুলি? অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি কি গুণ অতি প্ৰয়োজন। এই 3টা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে? প্ৰভু মোৰ আগত কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, অভকতৰ যি যি গুণ থাকিবে লাগয়। ভকত আৰু কি কি প্ৰয়োজনীয় গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচয় নিয়ম। এই 5টা নিয়ম থাকিব লাগিব। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই 5টা গুণ বিশিষ্ট সকলেহে জানিব ধৰ্ম কি বস্তু, নামৰ মহিমা কি। গতিকে এই তত্ত্ব নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে নকৰিবলগীয়া কাম কৰি আছে, যেনে ব্ৰত পালন কৰি আছে। আজি আমাৰ উঠি অহা বহুত যুৱক যুৱতী আই বাপসকলে ব্ৰত পালন কৰিছে। কি? শনিবৰীয়া, মঙলবৰীয়া, বৃহস্পতিবৰীয়া, আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি ইত্যাদি ইত্যাদি।